আপুনি কি আপোনাৰ জিমেইলটো 2 ষ্টেপ ভেৰিফিকেশ্যন কৰিব বিচাৰিছে বা আপোনাৰ আইডিটো হেক হৈ আছে, আপোনাৰ প্ৰব্লেম হৈ আছে, তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো আৰু শেষলৈ চাব মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ। মই আজি আপোনাক দেখুৱাই দিম 2 ষ্টেপ ভেৰিফিকেশ্যন কেনেকৈ কৰে। 2 ষ্টেপ ভেৰিফিকেশ্যন জিমেইল আইডিটো কৰিলে আপোনাৰ জিমেইলটো কেতিয়াও হেক নহ'ব। সেইটো প্ৰচেছ মই আজি দেখুৱাই দিম আৰু চাই থাকক মোৰ ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব। আপুনি কি কৰিব, আপোনাৰ যিটো জিমেইল আছে মোবাইলৰ এইটো জিমেইল আপুনি কি কৰিব, এইটো জিমেইলত যাব। যোৱাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ জিমেইলটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব, আপোনাৰ জিমেইলৰ লগ'ত আপুনি ক্লিক কৰিব। কৰাৰ পিছত আপুনি কি কৰিব, যিটো জিমেইল আপুনি কি কৰিব 2 ষ্টেপ ভেৰিফিকেশ্যন কৰিব সেইটো ইয়াতে চিলেক্ট কৰি ল'ব। মই এইটো চিলেক্ট কৰি লৈছোঁ, আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি গুগল একাউণ্ট আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাই যাব। তাৰপিছত আপুনি ইয়াতে চাব ছিকিউৰিটি বুলি লিখা আছে, ইয়াতে ছিকিউৰিটি ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। তাৰপিছত আপুনি ইয়াতে চাব পাৰিব 2 ষ্টেপ ভেৰিফিকেশ্যন, ইয়াতে চাব পাৰিব 2 ষ্টেপ ভেৰিফিকেশ্যন ছিকিউৰিটি ইউজ ইয়ৰ ফোন টু ছিংগিং। আপুনি কি কৰিব, 2 ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। 2 ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে কৈছে আপোনাৰ মোবাইলত 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি লওক আপোনাৰ জিমেইলটো। আপুনি তাৰপিছত কি কৰিব, গেট ষ্টাৰ্টেড আপুনি কি কৰিব, গেট ষ্টাৰ্টেড ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা পেজ খোল খাব। তাৰপিছত আপুনি ইয়াতে কি কৰিব, আপোনাৰ যিটো জিমেইল আছে জিমেইলটো আপোনাৰ হয় নে নহয়, বা আপুনি বেলেগৰ জিমেইল ইউজ কৰি আছে বা আপুনি নিজে হেক কৰিছে বেলেগৰ জিমেইল, তেনেহ'লে ইয়াতে আপুনি ধৰা পৰি যাব। আপুনি কি কৰিব, আপোনাৰ জিমেইলৰ পাছৱৰ্ডটো আপুনি ইয়াতে দিব। দিয়াৰ পিছত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰি দিব। মোৰটো মই দি আছোঁ। দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা পেজ খোল খাব। আপুনি চাব পাৰিব পেজটো খোল খাই আছে, এনেকুৱা আহিব। অহাৰ পিছত আপুনি যিটো মোবাইলেদি আপুনি কি কৰিছে 2 ষ্টেপ ভেৰিফিকেশ্যন কৰিব বিচাৰিছে সেইটো মোবাইলটো ইয়াতে শ্ব' কৰিব। মোৰটো ইয়াতে শ্ব' কৰি আছে Redmi 8A Dual, মোৰ মোবাইলটো ইয়াতে শ্ব' কৰি আছে। তাৰপিছত আপুনি কি কৰিব, ইয়াতে কণ্টিনিউ ইয়াতে ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো মোবাইল আছে মোবাইলত এটা OTP আহিব। OTP অহাৰ পিছত আপুনি যেতিয়া ফাৰ্ষ্ট ভেৰিফিকেশ্যন কৰিছিল আপোনাৰ মোবাইল নাম্বাৰ দি, সেইটো মোবাইল নাম্বাৰত আপোনাৰ এটা OTP আহিব আৰু OTPটো আপুনি ইয়াতে দিব। দিয়াৰ পিছত আপুনি কি কৰিব, চেণ্ড ইয়াতে আপুনি কি কৰিব, ফাৰ্ষ্টত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব। ইয়াতে মোবাইল নাম্বাৰটো দিব। দিয়াৰ পিছত মোৰটো মই দি আছোঁ, আপুনি কি কৰিব, দিয়াৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, চেণ্ড OTP। আপুনি এইটো মেছেজৰ সহায়ত পাব নে কলৰ সহায়ত পাব, কোনটো সুবিধা হয় আপুনি সেইটো কৰিব। মই এইটো মেছেজৰ সহায়ত এইটো মেছেজটো টিক মাৰ্ক কৰিছোঁ। তাৰপিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব, চেণ্ডত ক্লিক কৰি দিব। চেণ্ডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা অপশ্যন খোল খাব। তাৰপিছত আপুনি যিটো মোবাইল নাম্বাৰ দিছে এইটো মোবাইল নাম্বাৰত এটা OTP আহিব। যদি নাহে তেনেহ'লে ক'ব মোৰটো আহিছে, এইটো মোৰটো মই দি আছোঁ, এইটো মোৰটো OTPটো মই দিছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব নেক্সটত। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ভেৰিফাই হৈ যাব। 2 ষ্টেপ ভেৰিফিকেশ্যন এইটো হৈ আছে। ভেলিডেটিং পিন এইটো পেণ্ডিঙত আছে, হৈ যাব আপোনাৰ সন্মুখতে মই কৰি দেখুৱাই দিম। ভিডিঅ'টো অলপ লং হ'লে কথা নাই, কিন্তু মই প্ৰুফ সহ আপোনাক দেখুৱাই দিম, আপুনি চাই থাকক। এইটো চাইছে মোৰটো হৈছে 2 ষ্টেপ ভেৰিফিকেশ্যন হৈ গৈছে মোৰটো এইটো। তাৰপিছত আপুনি কি কৰিব, টাৰ্ণ অন ইয়াতে ক্লিক কৰি দিব। টাৰ্ণ অন ইয়াতে আপুনি ক্লিক কৰি দিব। অন কৰি দিয়াৰ লগে লগে আপুনি এইটো 2 ষ্টেপ ভেৰিফিকেশ্যন হৈ গৈছে। এনেকৈ আপুনি আপোনাৰ মোবাইলটোত আপুনি কি কৰক, আপোনাৰ জিমেইলটো 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি লওক আৰু 2 ষ্টেপ ভেৰিফিকেশ্যন কৰিলে আপোনাৰ জিমেইলটো কেতিয়াও হেক নহয়। যদি হেক হয় তেনেহ'লে মোৰ কমেণ্টত কৈ দিব,
মই আপোনাক ব্যৱস্থা কৰোৱাই দিম। ইয়াতে চাব পাৰিব ভেৰিফাইড হৈ গৈছে মোৰটো, এইটো 2 ষ্টেপ ভেৰিফিকেশ্যন হৈছে, আপুনি চাব পাৰিব এইটো 2 ষ্টেপ ভেৰিফিকেশ্যন হৈছে মোৰ এইটো মোবাইল। আৰু আপুনি এনেকৈ আপোনাৰ মোবাইলটোত আপোনাৰ জিমেইলটো 2 ষ্টেপ ভেৰিফিকেশ্যন ৰাখিব লাগিব। ৰাখিলে আপুনি প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰিব। মই এনেকৈ কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব প্লিজ। বাই, টেক কেয়াৰ।